কলিযুগত ভগৱানৰ দশম অৱতাৰ কল্কি অহা আগতে এজন ভগৱান অসমত আহি পৰিছে সেইজন হৈছে এইজন এইজন হৈছে আধুনিক যুগৰ ডিজিটেল ভগৱান যাৰ কাৰণে ভক্ত কান্দি কান্দি মৰি আছে আৰু আজি আমি এওঁৰে কিছুমান ভক্তৰ ওপৰতে কথা পাতিম যাক নেকি ভক্ত কম দালাল বুলিহে বেছি ক'ব পাৰি বাৰু যি নহওক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নে কি কোৱা आइए देखते हैं बैठचंद मजा आएगा নিজকে হি জীৱনৰ নতুন পথ যাচিলে ইংৰাজীতে মাতি আছিল অহা নাছিল খাটিলে তাৰ জাতিলে তাৰ মাতিলে এতিয়া ঘেণ্টাও সি কেয়াৰ নকৰে কোনো ভতিৰামৰ বাতিলে এইটো মাতক আৰু যদি ৰাম কৃষ্ণ হ'ব পাৰে তেন্তে কিয় ৰাম আমাৰ গুৰুজনা হ'ব নোৱাৰে এই মহিলাগৰাকীক যোনে যোনে চিনি নাপায় চিনাকিটো কৰাই দিওঁ এইগৰাকী হৈছে কৃষ্ণগুৰুৰ এছিষ্টেণ্ট মানে বাইদেউৰ মই প্ৰফাইলটো খুলি চালোঁ বাইদেউৰ আগৰ ভিডিঅ'বোৰত ভিউজ নাই তো যেতিয়াৰ পৰা বাইদেৱে সেই কৃষ্ণগুৰুৰ নাম লৈ লৈ ভিডিঅ' বনাব ল'লে অসমৰ ৰাইজৰ গালি খাব ল'লে তেতিয়াৰ পৰা বাইদেউৰ ভিডিঅ'ত ভিউজ অহা হ'ল সেইকাৰণে বাইদেৱে এইটো টপিকেই বাছি ল'লে মানুহৰ গালি খালেও খাওঁ কিন্তু ভিউজটোতো পাই আছোঁ বাৰু বাইদেউগৰাকী কথাকেইটাকে শুনো আহকচোন যদি ৰাম কৃষ্ণ হ'ব পাৰে তেন্তে কিয় ৰাম আমাৰ গুৰুজনা হ'ব নোৱাৰে বাইদেউ আপোনাৰ যেনেকৈ ওপৰৰ পাৰি আধা দাঁত নাই ঠিক তেনেকৈ আপোনাৰ চাগে মাথাত মালো নাই কিয়নো মাথাত মাল থকা মানুহে কোনোদিনা পাতি লোৱা ভগৱান এজনৰ লগত এজন সঁচা ভগৱানৰ তুলনা নকৰে এই বড়ি अच्छी बात कही आप আপোনালোকে তেওঁক ঈশ্বৰ বুলি গণ্য কৰিব নোৱাৰে না বাইদেউ আমি তেখেতক আমি ভগৱান মানি ল'ব নোৱাৰোঁ কাৰণ কিয় আমাৰ ভগৱান আছে আৰু আমি তেখেতক গুৰু বুলিও মানি ল'ব নোৱাৰোঁ কাৰণ কিয় আমাৰ গুৰু এজনাই আছে সেইজনা হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আচ্ছা শংকৰদেৱৰ দিনততো কোনো শংকৰদেৱক মানা নাছিল তেতিয়াতো কিমান বেয়া বেয়া কথা কৈছিল কিন্তু সেই শংকৰদেৱ গুৰুজনাক এতিয়া কিয় আপোনালোকে পুজি আছে বাইদেউ মোৰ কথাখিনি কওঁতে ভুল হ'ল ক্ষমা কৰি দিব सॉरी सॉरी মানে ভুল আপোনাক গালি পৰা লৈ পেলাই হোৱা নাই ভুল এইটো হ'ল যে আপোনাৰ মাথাত আধা মাল নাই বুলি কওঁতে একচুৱেলি সঁচা কথা ক'ব গ'লে আপোনাৰ মাথাত পূৰাই মাল নাই কিয়নো আপুনি এই পাতি লোৱা গুৰু এজনৰ লগত আমাৰ শংকৰদেৱ গুৰুজনাৰ তুলনা কৰিছে কওকচোন বাৰু শংকৰদেৱ গুৰুজনাই ইমানখিনি পুথি গ্ৰন্থ ৰচনা কৰিছিলে আপোনাৰ এই গুৰুজনাইনো এনেকুৱা কি ৰচনা কৰিছিলে কওকচোন আপুনি বহুত কিতাপ পাই যাব আমাৰ প্ৰফেচৰে লিখা ঠিক আছে বাৰু আপুনি কৈছে যেতিয়া মই মানিছোঁ তেখেতে কিছুমান পুথি গ্ৰন্থ লিখিছে বুলি তাৰে ভিতৰত এখনৰ নাম কওকচোন বাৰু কোনখন লিখিছে তেওঁ নহয় মানে মই নাজানো বাবেহে সুধিছোঁ দেই ধৰ্মীয় বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ যেহি কৰে ঈশ্বৰে সেহিতে সত্য হয় এইটো তেখেতে কোৱা কথা কৃষ্ণগুৰু ঈশ্বৰ কিন্তু আমি যেতিয়া এই বস্তুখিনি চাৰ্চ কৰি চাওঁ ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ যেহি কৰে ঈশ্বৰে সেহিতে সত্য হয় শ্ৰীমদ ভগৱত গীতা প্ৰথম স্কন্ধ শ্লোক 142 নম্বৰ क्या बोलूं क्या अब मैं इस पे मैं कुछ बोल ही नहीं सकता অ' তাৰমানে আপোনাৰ গুৰুজনাই যিখন পুথি লিখিছোঁ বুলি দাবী কৰিছে সেইখন পুথিও শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পুথিৰ পৰা কপিহে কৰিছে আৰু কি লাগে অৱদান ঈশ্বৰৰ অৱদান হিচাপে কি অকল পইচা খৰচ কৰিলে অৱদান হয় নেকি আমি ঈশ্বৰক চলাইছো আমি ঈশ্বৰক চলাইছো দে কেলা চিঅ'ৰ এখেতে ৰাতিপুৱাতে 20 টকাৰ চুলাই খাই আহি লৈ পেলাই আলে বালে ভিডিঅ'ৰ নামত বকি আছেহি তেখেতে বোলে ঈশ্বৰক চলাইছে अबे तू थोड़ा सा बहन का लोड़ा क्या আপোনালোক হৈছে মনুষ্য ৰূপত নাস্তিক হয় বাৰু বাইদেউ দিয়ক আমি বাৰু মনুষ্য ৰূপত নাস্তিক কিন্তু আপুনিনো মনুষ্য হৈ কি কৰিছে দুটামান ভিউজৰ কাৰণে ভেবেলা ছাগলীৰ নিচিনা বেলবেলাই আছেহি আমাৰ গুৰুজনে আজিৰ পৰা বহু বছৰ আগতে কৈছিলে যে অসমৰ প্ৰত্যেকজন মানুহে কৃষ্ণগুৰুৰ নাম ল'ব লাগিব হেৰ' খুৰাই দিওঁ আপোনাৰ চাগে শুনোতে আৰু পঢ়োতে ভুল হ'ল গুৰুজনাই এইজন কৃষ্ণগুৰু নাম ল'বলৈ কোৱা নাছিলে গুৰুজনাই হৰি নাম ল'বলৈ কৈছিলে যে আজি প্ৰভুই মানে ধৰক মানে বহুতে কয় অধিকাৰী কি পিছে আমি পাৰিলে প্ৰভুক এখন প্লেন এখন কিনি দিম খুৰাই দিওঁ আপুনি প্ৰভুক পাছত এৰোপ্লেন কিনি দিব আগে ঘৰত গৈ পেলাই চাই আহকগৈচোন আলু মিঠাতেল আছে নাই চৰকাৰী চাউলকেইটা টাইম মতেতো পাই আছে নহয় নহয় মানে কেলা চৰকাৰী চাউলকেইটা টাইম মতে নিদিলে ৰাস্তাত ওলাই পেলাই প্ৰচেছন কৰা আন্দোলন কৰা মানুহকেইটাই এতিয়া প্ৰভুক হেলিকপ্টাৰ কিনি দিব পৰা হ'ল যে আমি পাৰিলে প্ৰভুক এখন প্লেন এখন কিনি দিম হেলিকপ্টাৰ নহয় পাৰে যদি এখন ৰকেট কিনি দিয়ক যাতে মংগল গ্ৰহত গৈ পেলাই তেওঁ কৃষ্ণগুৰুৰ নাম উজ্জ্বল কৰিব পাৰে তেতিয়া সেই এলিয়েনকেইটাও কৈ থাকিব কৃষ্ণগুৰু কৃষ্ণগুৰু শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ মই হজম কৰিব পাৰোঁ খুৰাইদেউ আপুনি সঁচা কথা কওকচোন ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে 20 টকাৰ চুলাই মাৰি আহিছিলে ন নহয় মানে আপুনি কোনখন পুথিত পালে যে শংকৰদেৱ গুৰুজনাই মাংস খাই পেলাই হজম কৰিব পাৰিছিলে বুলি হেৰ' খুৰাইদেউ আপোনাৰ বয়সটোলৈ চাই পেলাই একো বেয়াকৈ কোৱা নাই নহ'বা আপুনি যিটো মন্তব্য দিলে নহয় মুখৰ পৰা বেয়া শব্দহে ওলাল হয় আপোনাৰ বয়স হৈছে ভগৱানৰ ওচৰলৈ যাবলৈ সময় হৈছে কথাবোৰ কওঁতে অকণমান ভাবি চিন্তি ক'ব নহ'বা এই যে সন্ধিয়া হ'লে তিনিআলি মূৰত গৰম তেলত দোকানীবোৰে পকৰি ভাজে ঠিক তেনেকৈ আপোনাক ভগৱানেও ভাজিব গৰম তেলত আৰু হয়ো দে কেলা ময়ো কৈ আছোনো কাক
অসমীয়াত এষাৰ কথা আছে নহয় বোলে গৰু আগত টোকাৰি বোৱা মুখৰ আগত কথা কোৱা দুইটা একেই আৰু গুৰুৱে যদি এনেকুৱা হয় শিষ্য কেনেকুৱা হ'ব সেইটোতো সকলোৱে জানেই বাদ বাকী যি নহওক আজিলে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা পাৰা যদি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা প্লিজ